Hello everyone, আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা এপৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ বুলি ভাবিছোঁ। এপটো হৈছে কিউৰ স্কিন আৰু এই এপটো ডক্টৰ চাৰ্টিফাইড এপ। এই এপটোৰ বিষয়ে মই ইউটিউবত ভিডিঅ' চাই থাকোঁতে এগৰাকী ইউটিউবাৰৰ মুখত শুনিছিলোঁ খুব ভাল বুলি। তেতিয়া মই ইউজ কৰি চালোঁ এপটোত গৈ পেলাই। এই এপটোত গৈ পেলাই আপোনালোকে ইউজ কৰিব পাৰে আৰু তাত ডক্টৰসকলৰ লগত কনচাল্ট কৰিব পাৰে আপোনালোকৰ প্ৰব্লেমসমূহ, হেয়াৰ বা স্কিন যিকোনো সমস্যা আপোনালোকে কথা পাতিব পাৰে আৰু তেওঁলোকে ডক্টৰসকলে ডাইৰেক্টলি আপোনালোকৰ লগত ফ'ল' আপ কৰিব। হেল্ল' এভৰিৱান, সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা। আজি মহাসপ্তমী। আজি আমি মা আৰু মই আৰু ঘৰৰ ওচৰৰ আইতা এগৰাকীৰ লগত আমি তিনিচুকীয়া অসমীয়া পূজা মন্দিৰলৈ গৈছিলোঁ। প্ৰত্যেকবাৰেই যাওঁ। আমি অষ্টমীৰ দিনাখন শৰাই দিওঁ। আজি সপ্তমী পূজা, আমি চাকি জ্বলাবলৈ গৈছিলোঁ। তাত পূজা কেনেকৈ পাতিছে আপোনালোকক দেখুওৱা বুলি মই ভিডিঅ' এটামান কৰি আনিছিলোঁ। আহকচোন চাওঁ।
কালি মহাষষ্ঠী, কালি যিহেতু দেৱী পাতত তুলিছিলে আৰু আমি কালি ঘৰৰ ওচৰৰ দুখনমান পূজা চাবলৈ ওলাই গৈছিলোঁ, যিহেতু মণ্ডপসমূহত নৱমী অষ্টমীত বহুত ভিৰ হয়, গতিকে পূজা চোৱাৰ সেই ভিৰত চাবলৈ অসুবিধা হয়।